আৰম্ভণি হৈ গ'ল শ্ৰী বিলনী তোমালোকে ইমান চুপচাপ কিয় আছা So hey guys, welcome back to my YouTube channel Dugu Extra 22 আৰু বটল আজি খৰখতি পূজাৰ নামত এটা ভ্লগিং ভিডিও বনাই আছো আপোনালোকে সম্পূৰ্ণকৈ চাব মোৰ লগত আছে ধুনিয়াম দা বাইক চলাই আছে স্কুটি চলাই আছে আৰু আমি এটা সিধা গৈ আছো ৰঙাপাৰা কলেজ গোটেই সম্পূৰ্ণকৈ ভিডিওটো চাই থাকক আজি কি হয় মানে আজি যদি বৰষুণো দিয়ে কেনেকুৱা হ'ব পৰিস্থিতি গোটেইবিলাক চাই থাকক ভিডিওটোত আৰু আমাৰ ইফালৰ পৰা দুজনে যাও নাযাও ভাবি বতৰটোক চাই চিটি লাহে লাহে গৈ আছো আৰু আকাশখনৰ ফালে চাওকচোন বাপৰে ধুমুহা আহিব নিচিনা ডাৱৰখিনি কৰিছে ৰাস্তাত মানুহ কম নাই বৰষুণ দিব বুলিও অহা নাই চাগে ৰাস্তাটো খালি নহ'লে আজিৰ দিনটোত পুৰা পূজা নিচিনা হৈ থাকিলে হয় মানে দুৰ্গা পূজা নিচিনা হৈ থাকিলে হয় আৰু বন্ধুসকল আজি এই ভিডিঅ'টোত যিমানখিনি মিউজিক বাজিছে সেই মিউজিকখিনি গোটেইখিনি মই বনাইছোঁ আৰু কিছুমান আছে কভাৰ কৰিছোঁ তো ক'বচোন কমেণ্টত কেনেকুৱা লাগিছে মিউজিক কেইটা আৰু মোৰ মিউজিক চেনেলটো যদি ছাবস্ক্ৰাইব কৰিম বুলি ভাবিছে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু এইফালে হৈ গ'লেই আমি পাম আমাৰ ৰঙাপাৰা মহাবিদ্যালয়খন এতিয়া প্ৰথমতে ৰ'ব বতৰটোতো বেয়া কিন্তু বৰষুণ দিয়া নাই সেইটোৱে বহুত ডাঙৰ কথা আৰু এতিয়া আহি আমাৰ ষ্টেট বেংক নে কি কয় ষ্টেট বেংক আছে কাষতে আৰু এইবোলে পইচা ওলায় আৰু গাইজ ওপৰত আছে আমাৰ SBI বেংকখন আৰু আমাৰ দাদাজনে উলিয়াই আছে ATMৰ পৰা টকা মাস্কখনত অকণমান বগা লাগি আছে লগৰটো বোলে ইয়াতে আছে হায়াৰ ছেকেণ্ডেৰীত ৰখি আছে ইয়াত এজন লগৰ ৰখি আছে আৰু সি চাগে হয়তো কেমেৰা লৈ নিছে ধুনীয়াকৈ ফটো চটো উঠিম বুলি ভাবিছোঁ কিন্তু ইমানো মোৰ ফটো এটা চখ নাই আৰু আহি পালোঁ আমাৰ বালিপাৰা হায়াৰ ছেকেণ্ডেৰীখন আৰু আমি হায়াৰ ছেকেণ্ডেৰীখন পাৰ হৈ গৈ আছোঁ যিহেতু সোমাই যাওঁ বুলি ভাবিলোঁ কিন্তু ইয়াত কেইটামান কণ্ডিশ্যন আছে আৰু গাইজ বালিপাৰা হাই স্কুলতো জানে আপোনালোকে চাওক ইয়াত পোষ্টাৰ লগাই ৰাখিছে ভেকচিন চাৰ্টিফিকেট আৰু লগতে মাৰ্কছ অবিহনে ইয়াত প্ৰৱেশ কৰা নিষেধ কিন্তু যোৱা বছৰ বঢ়িয়া আছিল বিন্দাছ আহিছিলোঁ আমি আহি পিনে ৰখিলোঁ বহুত সময় ৰখিলোঁ ই ক'লে লগৰজনে ক'লে মই ইয়াতে আছোঁ বালিপাৰা হাই ছেকেণ্ডেৰীতে আছোঁ সোনকালে আহি যোৱা মই আহি গ'লোঁ সোনকালে কিন্তু আমুকাই ঘৰ গৈ আহিলে বেটাই ঘৰ গৈ আকৌ আহিলে কিমান কিলোমিটাৰ হয় ঘৰৰ পৰা 12 কিলোমিটাৰ 12 কিলোমিটাৰ সময় মোক ৱেইট কৰাই গাইজ আজি ছোৱালী পটাম দে কি बोला तू गाइस আজি ছোৱালী পটাম দে ইন্টাৰসিটি তাহিবা দুনিয়া লিতে না মোৰ বাইকৰ হৰ্ণটো কেনেকৈ লাগিছে কি কবা ভাই আকবা হৰ্ণটো মাৰা গাইজ কমেণ্ট কৰি জনাব লেটছ গো আৰু গাইজ আমাৰ ইফালৰ ৰাস্তাটো চাওকচোন কিমান ধুনীয়া কৰি ৰাখিছে একদম ঝাৰু মৰা নিচিনা হৈছে বাপৰে আজি এটা বহুত ডাঙৰ কথা যিবিলাকে ভাবিছিলে আহিম ষ্টাইল মাৰি কিন্তু নিখিজিলে বতৰটোৱে ঢোকা দি দিলে বৰষুণ আহিবলৈ হৈ আছে শুনিছোঁ বোলে তেজপুৰত ধামাম আৰু আমাৰ ইয়াত কিন্তু নাই কিন্তু তথাপিও ভয় আমি দেখোন বহুত বেয়া সময়ত আহি পালোঁ বাট কৈ নি কোনফালে হৈ যাওঁ ঐ কলেজৰ ষ্টুডেণ্ট আহিছে জানো ৰঙাপাৰা মহাবিদ্যালয় ষ্টুডেণ্ট অহা নাই এতিয়া চাগে আমিয়ে চাগে বহুত আগত আহি গ'লোঁ নেকি কিন্তু 12 বাজি গ'ল তথাপিও পোৱালি নাই বলা সোমাই দিয়া পাৰিছে নোৱাৰি আজি নোৱাৰি তাত ন আজি নোৱাৰি বাইকখন ইয়াত ৰাখিছোঁ নাম্বাৰ প্লেটটো ভালকৈ চাই লওঁ হেৰাই যাব পাৰে কিয় বহুত ধুনীয়া চাফা হৈ আছে আগতকৈ কিন্তু দেই আৰু আমাৰ অতিকৈ মৰমৰ মহাবিদ্যালয়খন হৈছে এইখন চাওক আপোনালোকে বেক চাইডে চাওক ইয়াতে আমি বৰ্তমান সেই আৰু পঢ়ি আছোঁ পিছফালে আকৌ এই ফ্ৰণ্টত আকৌ বনাই আছে বেক চাইডত ইফালে আছে এইখন চায়েন্স হয় আৰু এইখন হয়তো কমাৰ্চ নেকি কমাৰ্চ ইফালে হয় আহা আমি এতিয়া হোষ্টেল গৈ আছোঁ এই হেলমেট কেইটা অকণমান সময় ৰাখি আহিবলৈ কাৰণে যিহেতু মই কেইদিনমান আগত
মানে যোৱা বছৰ হোষ্টেলত আছিলোঁ তাৰ কাৰণে চিনাকি আছে যিহেতু অকণ মানে হেলমেটকেইটা ৰাখি আহোঁ প্ৰব্লেম হৈ আছে আজিকালি হেলমেটছৰ বহুত ওলাইছে আৰু ইফালে ইমান ধুনীয়া চাওকচোন বহুতেই পৰিপাটি কৰি ৰাখে আমাৰ কলেজখন তো মোৰ পিছফালে আছে লোহিত কেনে লাগিছে আজি কেনে লাগিছে বঢ়িয়া লাগিছে মজা লাগিছে কিন্তু আজি বতৰটো অকণমান গুমা আজি বহুত দিন পিছত আহিলোঁ চাওকচোন গাইজ ৰোডটো ইমান ধুনীয়া ইমান মানে চাফা নহয় কি ক'ম আৰু অ'কে আৰু আমি ইয়াতে বেগ আৰু হেলমেট ৰাখি দিওঁ ঠিক আছে ৰাখি দিয়া কেমেৰাটো দিয়া আৰু এইটো হ'ল আমাৰ আজিৰ মুখ্য আকৰ্ষণ আৰু এইটো হ'ল আমাৰ বইজ হোষ্টেল 2 ইফালে চাব পাৰে আমাৰ বেছি সেই সিমানো যোৱা বছৰৰ নিচিনাকৈ ভিৰ হোৱা নাই কিন্তু যেনেকুৱা হৈছে বহুত ভালেই হৈছে বতৰটো বহুত ঠাণ্ডা গুমা ভাল লাগিছে আৰু ছাৰ বেছি ফটো মাৰিব নালাগে আৰু এনেই কৈছোঁ বহুত মাৰিব লাগে বাকী আছে এতিয়া আৰু আমাৰ ধনিৰাম দাও সিফালে ভ্লগিং লাগি আছে চাগে মই নাজানো টুপিটো মোতকৈ বেছি ডাঙৰ হৈ গ'ল নেকি সৰস্বতী মাক আমি ধুনীয়াকৈ যিহেতু ঘৰতে আৰাধনা কৰি আহিছোঁৱেই আৰু ভাবিছোঁ ইয়াত নোসোমাওঁ মানে সেৱা নলওঁ আৰু তাৰ কাৰণে মই সিফালে ভিডিঅ'ই কৰি ফুৰিছোঁ আৰু এতিয়া লাহেকৈ আমাৰ ইয়াত প্ৰগ্ৰামখন আৰম্ভ হৈ গ'ল আৰু যেনেকৈ সময় বাঢ়ি গৈ আছে তেনেকৈ মানুহবিলাকো আহি আছে লাহে মানুহ হৈছে আৰু এবাৰ এনেই বাহিৰত গৈ আহোঁ আমাৰ বাসন্তীখন ক'ত আছে এটা থাম্বনেইলৰ কাৰণে লওঁ ফটো যোৱা বছৰ ইয়াত টেবুল পাৰি দিছিলে খাবলৈ কাৰণে কিন্তু এইবছৰ একো তেনেকুৱা ধৰণৰ সেই নল'লে না নাই কিন্তু তথাপিও তই কাক বিচাৰি ফুৰিছ ইমান ছোৱালী এজনী কাক ছোৱালী এজনী তোমালোকে ইমান চুপচাপ কিয় আছা এনে ড্ৰোনটো কোনে উৰাইছে তাকে চাই আছো ড্ৰোন এখন উৰি আছে ওপৰত কোন হৈ গ'ল আমাৰ ৰঙাপাৰা মহাবিদ্যালয়ত আৰম্ভণি হৈ গ'ল বিলনি চ' এতিয়া আমি খাবলৈ কাৰণে কি বুলি কৈছিলে এইটো ফ্ৰেঞ্চি লৈ আহোঁগৈ অ'কে আৰু গাইজ আমাৰ ইয়াত যোগান হৈ গ'ল খিচিৰি কেনে বাগৰিব ভাই কেনে হৈছে খোৱা গজব বেজতি কেনে লাগিছে কেনে লাগিছে খাই গজব বেজতি চ' গাইজ আমি ইয়াত থাকোঁতে এতিয়া সন্ধিয়া হ'বলৈ ধৰিলে এতিয়া সময় কিমান হ'ল 3:45 হ'ল আৰু পিছফালে আছে আমাৰ গেটটো ৰঙাপাৰা মহাবিদ্যালয়ৰ আৰু বহুত ভিৰ হৈছে আৰু তেনেকৈ আমাৰ এইটো বছৰৰ সৰস্বতী পূজাখন ভালে কুশলে পাৰ হ'ল আৰু বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰি দিব চেনেলটো যদি নতুন আহিছিল ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অল প্ৰেছ কৰি দিব তো থেংক ইউ ইয়াৰ